গাইজ, কেনেকুৱা আপোনালোকৰ ভালনে? আজি ভাবিলোঁ ভ্লগ এটাকে আৰম্ভ কৰোঁ আৰু বৰ্তমান আছোঁ মই আমাৰ বাৰ ঘৰত। সেইকাৰণে আজি সিহঁতৰ ঘৰত মই কি কৰি যাওঁ আপোনালোকক দেখাই যাম ভিডিঅ'টোত। ৰাতিপুৱাই আমাৰ পোৱালি চোতাল সাৰত ব্যস্ত হৈ আছে। ই উমলাত ব্যস্ত। পুখুৰীৰ পৰা পানী আনোগৈ, ব'লক যাওঁ একেলগে। এনেদৰে কেমেৰাৰ সন্মুখত প্ৰথমবাৰৰ কাৰণে আহিছোঁ নিজৰ এটা ভাল লগা দিন লৈ। এতিয়া আমি শুই লওঁ, শুই উঠি পিনি যাম জাকৈ বাবলৈ। জাকৈ বাবলৈ কেমেৰাৰ লগতে যাম বাৰু, মই নাপাওঁ। তেতিয়াহ'লে এতিয়া শুই লওঁ, তাৰপিছত জাকৈ বাবলৈ গ'লে আপোনালোকক লগ পাই আছোঁ। এই গাইজ, এতিয়া গৈ আছোঁ আমি জাকৈ বোৱা চাবলৈ, ভিডিঅ' কৰিবলৈ। ব'লক যাওঁ একেলগে। জাকৈ বাই আছে বাৰু। আমি এতিয়া আহিলোঁ এটা চেলেঞ্জ ভিডিঅ' কৰিবৰ কাৰণে বাহঁতৰ ঘৰলৈ। তাই ৰেডি কৰি থৈছে বোলে, তাকে যাওঁ চেলেঞ্জ ভিডিঅ'টো কৰোঁ। বাৰ ঘৰলৈ আহি থাকোঁতে বাটতে পোৱালিক পালোঁ, কিজনে বাৰু কি কৰি আছে, পুখুৰী বনাইছে। এইটো বাহঁতৰ হাতী খেদা বন্ধুক। এতিয়া আমি ঘৰে গৈ আছোঁ, লগতে বাও গৈ আছে আমাৰ লগত ঘৰলৈ। আজিলৈ মানে সামৰণি কৰিলোঁ। যদি চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।